हेलो फ्रेंड्स स्वागतम जनाइছো মোৰ চেনেললৈ পুনৰবাৰ আৰু মই এটা অন্য ভিডিও লৈ আহিছো আৰু বলকচোন ভিডিওটো আমি আৰম্ভ কৰো। আজি ভিডিওত হ'ব সকলোৱে ঘৰত বনাই নিশ্চয় খাৰলি আৰু সেই খাৰলিনো কেনেকৈ বনাই তাকে অলপ দেখুৱাম বুলি ভাবিছো। বলকচোন ভিডিওটো আমি আৰম্ভ কৰো। সৰিয়হখিনি ৰ'দত শুকুৱাই লৈ ঢেঁকীত এয়া গুৰি কৰি খুনি লৈছো আৰু এয়া দেখিছে এয়া আপোনালোকে দেখিছে খাৰলি দিবৰ কাৰণে অলপ জলকীয়া খুন্দি ললো। এটা সসপেনত মই কলাখাৰখিনি তিয়াই ৰাখিছিলো আৰু এয়া আপোনালোকে দেখিছে কলাখাৰ। খাৰলি বনাবলৈ মই অলপ কলপাত ৰ'দত শুকুৱাই ৰাখিছিলো। আপোনালোকে ৰ'দত আৰু জুইত সেকি ল'ব পাৰিব। এয়া দেখিছে আমি খাৰলি বনাবলৈ বস্তু যোগাৰ কৰি লৈছো আৰু আমি এতিয়া এখিনি বনোৱা আৰম্ভ কৰিম। বলকচোন চাই গৈ থাকক। এয়া জলকীয়া মিহলাই লোৱা হ'ল আৰু এয়া সানি লৈছো ভালদৰে। তাৰ পৰা ইয়াতে কলাখাৰখিনি প্ৰয়োজন অনুসৰি দিব লাগিব আৰু এয়া কলাখাৰ দেখিছে সম্পূৰ্ণ ঘৰত বনাই লৈছো কলাখাৰ আৰু এয়া দি লৈছো অলপ অলপকৈ। এয়া দেখিছে কলাখাৰখিনি মিহলোৱা পিছত এইখিনি আমি ধুনীয়াকৈ সানি ল'ব লাগিব। এটা কথা ক'বলৈ পাহৰি গৈছো যে সৰিয়হৰ গুৰিখিনি আপোনালোকে ষ্টিলৰ বাচন এটাত লৈ ল'ব, কাৰণ আমি ইয়াত খাৰ ব্যৱহাৰ কৰিছো। আপোনালোকে যে কলাখাৰখিনি দেখিছে তাতে মই নিমখ মিহলি কৰি থৈছিলো, সেয়া দেখুৱা নহ'ল বাৰু নিমখ দিয়াখিনি। আৰু সেয়া চাই গৈ থাকক শেষলৈকে কি হয়। আপোনালোকে বাৰু ঘৰত খাৰলি কেনেদৰে বনাই জনাবচোন কমেন্ট কৰি মোক। এয়া আমাৰ মিশ্ৰণ কৰা হৈ গৈছে আৰু ইয়াক আমি কলপাতত বান্ধি আপোনালোকে এখন কলপাত লৈ ল'ব আৰু সেই কলপাতখন জুইত বা ৰ'দত শুকুৱাই ল'ব। আৰু এই যে খাৰলিখিনি দেখিছে আমি খাৰলিখিনি কলপাতত টোপোলা কৰি বান্ধি ৰাখিম। এয়া খাৰলিখিনি দেখিছে কলপাতত ভালদৰে টোপোলা কৰি ৰখা হৈছে। আৰু আপোনালোকে এয়া দেখিলে আমাৰ টোপোলা বন্ধা সমাপ্ত হৈ গ'ল। এয়া আমাৰ টোপোলা চাওক। এটা বটুৱাত মই এই খাৰলিখিনি ভৰাই ৰাখিম 2-3 দিন মানৰ কাৰণে। এয়া দেখিলে আমাৰ খাৰলি ৰেডি হৈ গ'ল। আৰু আজিৰ ভিডিওটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি ভিডিওটো চাই ভাল পালে তেন্তে ভিডিওটো লাইক কৰিব, কমেন্ট কৰিব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছো তেন্তে ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।